নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টোত বিশেষকৈ আপোনালোকৰ লগত আলোচনা কৰিম যে অৰুণোদয় 2.0 ৰ ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব এটো ফৰ্ম ফিল আপ কৰিতে অকমান আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব নহলে এটো ফৰ্ম যদি ফিল আপ কৰোতে ভুল হয় বা কিবা যদি খেলিমেলি লাগে তেতিয়াহলে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিয়া হ'ব ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব বা সম্পূৰ্ণ তথ্য ইয়াৰ লগত জড়িত আলোচনা কৰা হ'ব যে প্ৰথমতে আপোনালোকে ফৰ্মখন ললে এনেকুৱা ধৰণৰ এটা ফৰ্ম দেখা পাব ইয়াত আপোনালোকৰ কি পাব ইয়াত আপোনালোকৰ দুটা বস্তু পাব প্ৰথমত পাব এটা ফাৰ্স্ট নেম মিডল নেম আৰু লাষ্ট নেম ইয়াত আপোনালোকে পাব ইয়াত দেখা পাইছে ফাৰ্স্ট নেম লাষ্ট মিডল নেম আৰু লাষ্ট নেম আপোনালোকৰ যেটো অৰিজিনাল যেটো বা লগত থকা আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰথম নামটো ইয়াত এন্টাৰ কৰিব যেটো নামে আছে এটো ধুনিয়াকে ইয়াত এন্টাৰ কৰিব ডাঙৰ ফলাৰে সেম তেনেকে ইয়াত আপোনালোকে মিডল নামটো থাকিলে এন্টাৰ কৰিব যদি নাই তে লাষ্ট নামটো এন্টাৰ কৰিব ইয়াত আপোনাৰ দুই নম্বৰত আছে ইয়াত আপোনালোকৰ যদি আপোনাৰ আপুনি স্বামীৰ নাম লিখিব বিচাৰে এটো লিখিব ডটাৰ নাম লিখিব বিচাৰিলে কেয়াৰ অফ লিখিব তিনটা আছে যিকোনো এটা অপচন আপোনালোকে লিখিব পাৰিব তাৰ পিছত 3 নম্বৰত আহি গল জেন্ডাৰ যেহেতু এটো ফেল বা ফিমেল অর মেল দুটাই হয় পুৰুষ আৰু মহিলা গতিকে এটো লিখিব লিখাৰ পিছত ইয়াত আপোনালোকে লিখা আছে যে 2023 ৰ 1 জানুৱাৰীলৈকে আপোনাৰ কিমান বছৰ বয়স হৈছে এই অনুপাতত এটো লিখিব তো এতিয়া এটো হিচাপত আপোনালোকে লিখিবলৈ হলে আপোনালোকৰ গুগলত থকা মোবাইলটো উলিয়াই হিসাব কৰিব পাৰিব বা আপোনালোকে হিসাব কৰি এটো লিখি লব তাৰ পিছত ইয়াত লোকেলিটি আছে লোকেলিটিত আপোনালোকৰ নিজৰ যিখন গাঁও আছে গাঁওখনৰ নাম লিখি দিব এটো তাৰ পিছত ইয়াত হাউস নম্বৰ আছে হাউস নম্বৰত আপোনালোকে নিজৰ ঘৰ নম্বৰটো লিখিব পিন কোডটো লিখিব ভিলেজ নেমটো লিখিব ইয়াত পুলিচ ষ্টেচনটো লিখিব তাৰ পিছত জিপি বিসিডিসি এখিনি লিখিব ইউএলবি নামটো লিখিব লেট এটো হল লেজিসলেটিভ এসেম্বলি কাউন্সিল আপোনালোকে কিমান নম্বৰ সমষ্টি বিধানসভাত পৰিচয়টো লিখিব ব্লকখন লিখি লব তাৰ পিছত ডিস্ট্ৰিক্ট মোবাইল নম্বৰটো লিখিব এখিনি লৈকে আপোনালোকে পাৰিব তাৰ পিছত মেইন কথাটো হল ইয়াত তিনটা আপোনালোকৰ ক্যাটাগৰী আছে ইয়াত যেটো হয় এটো টিক চিন মাৰি দিব টিক চিন মাৰাৰ পিছত ইয়াত আপোনালোক সুধিছে এক নম্বৰত যে আপোনালোকে ৰেসিডেন্ট হয় না নাই আসামৰ গতিকে এই তিনটা আপোনালোকে এটো কৰিব তাৰ পিছত এটো কৰিব এই 2 লাখৰ তলত যদি আপোনালোকৰ ফ্যামিলি ইনকাম থাকে তেতিয়াহলে এটো টিক মাৰ্ক দিব যদি নাই টিক মাৰ্ক নিদিব তাৰ পিছত আপোনালোকে 3 নম্বৰটো দেখা পাইছে যে ইয়াত আপোনালোকে সুধি আছে আপোনালোকৰ এটো আছে না নাই এনি মেম্বাৰ হো ইজ ড্ৰাফট এটো নাই এটো নো দিব এটো নাই এনি মেম্বাৰ এলিং ফ্ৰম সেলিব্ৰেটেড পালস এটো পালস আছে নেকি আপোনালোকৰ নাই যদি দিব তাৰ পিছত থেলামাচিয়া এটো এটা বেমাৰ এটো নাই কৰিব হোমোফিলা এটো বেমাৰ এটা নাই কৰিব যদি আছে আপোনালোকে ইয়েস কৰিব লেপসমি এটো যদি নাই আৰু ইয়েস কৰিলে নহব এটো থাকিলে আপোনালোকে উচিত আপোনালোকৰ ডকুমেন্টস দেখাব লাগিব তাৰ পিছত ইয়াত আপোনালোকে অটমস এটো ডিজাস্টাৰ এটো যদি নাই নকৰিব তাৰ পিছত ইয়াত আপোনালোকে হৈছে হ্যাভ ফৰ্মাৰ এণ্ড কাৰেন্ট মেম্বাৰ অফ পাৰ্লিয়ামেন্ট মেম্বাৰ এছ লেজিসলেটিভ এসেম্বলি এমএলসি কোনোবাই আছে নেকি নকৰিব সেট তেনেকে বিসিডি কাউন্সিলৰ কোনোবাই আছে নেকি পঞ্চায়ত বা পৌৰসভা নাই যদি নকৰিব নকৰাৰ পিছত আপোনালোকে পাতখন এনেকৈ উল্টাই দিব উল্টা দিয়াৰ পিছত ইয়াত আপোনালোকে কিছুমান টিক মাৰ্ক দিব লাগিব আন্ডাৰষ্টেণ্ডিং দিব লাগিব আন্ডাৰটেকিং যে ইয়াত আপোনালোকে সুধিছে প্ৰথমত যে আপোনালোকৰ যেটো কৰিব হেতু আপোনালোকৰ কিবা ফাউন্ডেড বা ৰেগুলাৰ পজিশনত আছে নেকি সেক্টৰত এটো নকৰি দিব তাৰ পিছত কোনোবাই আপোনালোকৰ ডক্টৰ ইঞ্জিনিয়াৰ লয়াৰ আছে নেকি যদি আছে ইয়েস কৰিব 5 নম্বৰত সুধিছে যে household having any individual who have paid income tax the provides assessment year এটো আপোনালোকৰ ইনকাম ট্যাক্সৰ কথা কৈছে ইয়াত নকৰিব ইয়াত আপোনালোকৰ 15 বিঘা মাটি আছে নেকি এগ্ৰিকালচাৰ বা ইয়াৰ ওপৰত তেনেকে থাকিলে ইয়েস কৰিব নকৰিব তাৰ পিছত 1.5 কঠা মাটি আৰু মোৰ কামৰূপ মেট্ৰত আছে নেকি বা এৰিয়া হেতু নকৰিব যদি আছে আপোনালোকৰ তাৰ পিছত আপোনালোকৰ ট্ৰেক্টৰ আছে নেকি 4 হুইলাৰ 4 চকীয়া বাহন কথা সুধিছে তাৰ পিছত আপোনালোকৰ গভৰ্ণমেন্টৰ কোনো পেনশন পায় নেকি এটো সুধিছে 9 নম্বৰত নকৰিব আৰু তাৰ পিছত 10 নম্বৰ হৈছে এয়াৰ কন্ডিশন আপোনালোকৰ ঘৰটো এয়াৰ কন্ডিশনত আছে নেকি এটো নকৰিব তাৰ মানে এটো আপোনালোকৰ এসি কথা সুধি আছে তাৰ পিছত ইয়াত আপোনালোকে চাব আৰু এটা 1 নম্বৰ আছে হ্যাভ উইন্ডো ডিভোট ফিমেল আপোনালোকৰ কোনোবাই সেপাৰেট কে আছে নেকি যে ডিভোর্স হৈছে বা তেনেকুৱা আনমেৰিড যদি আপোনালোকৰ 45 বছৰৰ ওপৰত আছে ইয়েস কৰিব নহলে নকৰিব
এটো আকৌ স্মাৰি আপোনালোকে নিদিব এটো পৰিব পৰাৰ পিছত তাৰ পিছত ইয়াত আপোনালোক খুদিছে যে কোনোবাই তেনেকুৱা স্পেশালি মেম্বাৰছ আছে নেকি বুঢ়া মানুহ থাকিলে এস কৰিব নহলে নকৰিব তাৰ পিছত ইয়াত আপোনালোকৰ এটো এটা এটো লিভিং আৰ্মছ বুলি কৈছে এটো নকৰি দিব তাৰ পিছত আপোনালোকৰ সেটাৰ পক্ষা এটো আপোনালোকৰ হাউসৰ কথা খুদিছে যে কেসা হাউস উইদাউট শেল্টাৰ হয় নেকি যদি হয় ইয়েস কৰিব নহলে নকৰিব তাৰ পিছত কৈছে এজ গ্ৰুপ 16 to 59 ইয়াৰ্ছৰ ভিতৰত কোনোবাই আছে নেকি যদি আছে ইয়েস কৰিব তাৰ পিছত ঠিক তেনেকৈ এটো ফিমেলৰ কথা কৈছে এটো নকৰিব যদি তেনেকুৱা গ্ৰুপছৰ আছে কৰিব তাৰ পিছত কোনোবাই তাৰ পিছত কৈছে যে ওমেন লিভিং অল্ড হোমস ইনস্টিটিউট ৰেজিষ্টাৰ হয় উইথ দা গভৰ্ণমেণ্টৰ লগত জড়িত থকা কিছুমান ইনস্টিটিউটত আপোনালোকে লিভিং কৰি আছে নেকি যদি আছে ইয়েস কৰিব তাৰ পিছত ইয়াত আপোনালোক সুধিছে এটো কৰিব এটো আপোনালোকে পঢ়ি ল'ব এটো বেনিফিচিয়াৰীৰ যেটো হয় এটো বেছিভাগে এইবিলাক ক্ৰাইটেৰিয়াছত নপৰে এটো নকৰি দিব তাৰ পিছত ইয়াত আপোনালোকৰ এটা সিগনেচাৰ কৰিব সিগনেচাৰ কৰাৰ পিছত এইখনৰ লগত আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি বা আপোনালোকৰ যাৱতীয় নথিপত্ৰসমূহ জেৰক্স কপি কৰি লগতে ইনকাম সাৰ্টিফিকেটখন জেৰক্স কপি কৰি আপোনালোকে জমা দিব আপোনালোকৰ নিজৰ ওচৰত থকা পঞ্চায়ত গাঁও পঞ্চায়ত বা টাউন কমিটি পৌৰসভা বা তেনেকুৱা ওয়ার্ড মেম্বাৰ বিভিন্ন ইত্যাদি জৰিয়তে বা আপোনালোকে নিজৰ জমা কৰিব পাৰিব জমা কৰাৰ পিছত আপোনালোকৰ এটো অৰুণোদয় আঁচনিখন অৰুণোদয় আঁচনিৰ যেটো 2.0 এটো কাগজ ফৰ্মখন ফিল আপ হৈ গল বা জমা দিয়া হৈ গল তাৰ পিছত পৰৱৰ্তী সময়ত আপোনালোকক স্টেপ বাই স্টেপ আপোনালোকক কৈ দিয়া হ'ব যে কেনেকৈ আপোনালোকে কি কৰিব তো আজিৰ ভিডিওটোত এইখিনি এটা ইনফৰমেশন দিয়া হল যদি ভিডিওটো ভাল পায় নিশ্চয় এটা লাইক কৰিব আৰু এইখিনিত যদি কিবা অসুবিধা পায় মোক কমেন্ট কৰিব মই আপোনালোকক শিকাই দিম বা আপোনালোকক যিমান পাৰো সহায় কৰিবলৈ যত্ন কৰিম তো আজিৰ ভিডিওটো ইমানতে এৰিছো পিছৰ আৰু এটা ভিডিওত লগ পাম ধন্যবাদ